guys, welcome back to my channel. আৰু আজি আপোনালোকক মই কি দেখাম জানো আহক ইয়াত আহক এইটো কি দেখা পাইছা হা গাড়ীৰ টায়াৰ বাইকৰ টায়াৰ আৰু যিমান মানে ৰবৰ বস্তু আছে চেণ্ডেল মোবাইলৰ কভাৰৰ পৰা আসলতে এইবোৰ কৰ পৰা তৈয়াৰ হয় আজি এইটো মই আপোনালোকক দেখাম কিন্তু আমি কি ভাবো জানো এইবোৰ কৰ পৰা তৈয়াৰ হয় কলে আমাৰ মাইণ্ডত এটাই কথা হে ডাইৰেক্ট মানে ৰবৰ মানে এইটো ৰবৰ তো এই ৰবৰটো কেনেকৈ তৈয়াৰ হয় আজি মই এইটো আপোনালোকক ভালকে অলপ দেখাব চেষ্টা কৰিম তো বেছি দেৰি নকৰাকে বলক আগত মোৰ লগত যাব মোৰ মামা তো মামাৰ বাগানত আমি যাম ৰবৰ আঠাটো কাটিব তো পোন প্ৰথমে মামাৰ তাতে বলক আৰু এইটো মোৰ মামা আৰু মামাৰ বাগানত আজি আঠা কাটিব যাম তো মামাই ৰেডি হৈ আছে যাব কাৰণে জোতা থুতা পিন্ধি লল তো বলক মামা আমি জলদি জলদি আঠা কাটিব বলক 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 আপোনালোকে বলক তো গাইছ আৰু ফাইনেলি আহি পালো মামাৰ বাগানত এইটো হৈছে দেখা পাইছে আপোনালোকে আৰু এতিয়া মামাই আঠা কাটি আছে এইফালে চাওক মই আপোনালোকক ভালকে দেখুৱাই দি আছো আপোনালোকে কি যাব পাৰিব অলপ চলপ ভিডিঅ'টোৰ জৰিয়তে তো চাই থাকক ভিডিঅ'টো আৰু এইটো চাওক আঠাৰ জন্ম কেনেকৈ হয় দেখা পাই আছানে ভালকে চাওক 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 তো এনেকৈ ৰবাৰ আঠা কাটি ফাইনেলি ৰবাৰ আঠা কাটা হৈ গ'ল এতিয়া আৰু এইটো 2 ঘণ্টামান পিছত কালেক্ট কৰিব আহিব লাগিব ভিডিঅ'টো কাট নকৰিব প্লিজ আৰু এতিয়া চাহ খাই আছোঁ মই চাহ খাই অলপ ৰেষ্ট লৈ আঠা কালেক্ট কৰিব যাব লাগিব তো গাইছ ফাইনেলি আৰু এতিয়া আমি আঠা ল'ব ওলালো আৰু এইফালে চাওক মামাৰ দাদা গৈ আছে আগে আগে আৰু মই পিছে পিছে গৈ আছোঁ তো বলক ভিডিঅ'টো লাষ্টলৈকে ভালকৈ চাই থাকক তেতিয়া সকলো গম পাব আপোনালোকে ঘৰত বহিয়ে আৰু এতিয়া বাগানত আহি পালোঁ এতিয়া আঠাটো উঠাওঁ জল্দি জল্দি বনাব লাগিব আৰু আহক আপোনালোকে মোৰ লগত কেনেকৈ আমি আঠা উঠাওঁ এতিয়া এনেকুৱা ৰবাৰৰ স্ক্ৰাব লৈ লওক তেতিয়া আৰু বেছি সুবিধাটো হয় মানে আঠা উঠাব হাতটো বেছি লেতেৰা নহ'ব আৰু এইটো চাওক আৰু এইটো চাওক এই গাখীৰ গছ যদি এনেকুৱা থাকিলে কি মজা হ'ল না এনে গাখীৰ পাই থাকিলে ঘৰতে আৰু এইটো দাদা হয় মোৰ I am restricted, fixed upon the web. I need to kick the তো গাইছ মোৰ হাতত তো ড্ৰোন শ্ৰণ নাই এইটো আপোনালোকক মই কষ্ট কৰি না গছত উঠি না এবাৰ ওপৰৰ পৰা ভালকে ভিউটো দেখুৱাই দিব চেষ্টা কৰোঁ তো মই এটা গছত উঠো এই হলো মান ভাই উজ্জাৰে চিম চিম ওরে বাবা গিৰনি পালা থাৰে কিবাকে উঠিব পালোঁ দেই মোৰ গছত উঠাৰ মানে ইমান প্ৰেক্টিচ নাই যিয়ে নহওক আপোনালোকক একদম মই ভালকে ভিউটো দেখুৱাই দি আছোঁ এবাৰ চাই লওক
মই তলত নামো এ প্ৰভু বাচালে ৰে মেৰে কো ঐ ঐ ভাই আৰু ফাইনালি আমাৰ আঠা উঠা হৈ গ'ল এইটো চাওক এতিয়া তাতে গৈ হেন আৰু এইটো বনাব লাগিব এতিয়াও বহুত কাম আছে চাই থাকক ভিডিঅ'টো আৰু ঘৰ আহি পাই আঠা বনাব ওলাওঁতে ঘপককৈ বৰষুণটো পৰি দিল কি কৰিম আৰু উপায় নাই দে আৰু যিয়ে নহওক কামটো আগবঢ়াই লৈ যাব লাগিবই Story's over now, I must conclude. I am conflicted, watching where আৰু ফাইনেলি ৰবাৰ আঠাটো বনোৱা হৈ গ'ল তো গাইজ আপোনালোকে দেখাই পাইছিল কিমান বৰষুণ আহিছিল তো এতিয়া বৰষুণো এৰিল আৰু সময়ো হ'ল লাহে লাহে আমাৰ আঠা ৰুলিং কৰিব লৈ যাওঁ আৰু সেইকাৰণে এইফালে মোৰ মামাই আঠাটো ৰেডি কৰি আছে ৰুলিং কৰিবৰ কাৰণে লৈ যাবৰ কাৰণে এইফালে চাওক আৰু এইপিনে আছে সকলো ৰেডি কৰি ল'ম আগতে slave, I played it innocent. A feel of discontent. I'm finally facing it all. Fearless. আৰু ড্ৰাইভাৰটো চেঞ্জ কৰি ল'লোঁ গাড়ীৰ যেনেকৈ ড্ৰাইভাৰ চেঞ্জ কৰে এতিয়া মামাই টানি আছে ঠেলাটো এ জোৰ লাগাকে মামা আচ্ছা তো আমি ফাইনেলি আহি পালোঁ আৰু এইটো হৈছে আমাৰ মেচিন ৰবাৰ পিলোৱা মানে ৰবাৰ ৰুলিং কৰা ইয়াতে বনাম আমি এইটো চাওক আৰু এইটো এটা তো গাইছ ইফালে চাওক আমি ৰুলিং কৰি আছোঁ ঘামি চামি অৱস্থা নাই কপালৰ পৰা মাটি লৈ খাম চাওক আপোনালোকে কিমান কষ্ট এইটো চাওক শেষ হাই গার্মি कोई एसी चला दो यार मामा हासन हासन দুটাই পুরা ঘামি গেল অবস্থা নাই দুটারে মাম্মি মোবাইলটো বেৰাত থৈছিল সেইকাৰণে পৰি গৈছে মা গৰম কেনে তামাম 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 এই কি কমৰ বাবা ৰে বাবা তো গাইজ প্লেন কৰা হ'ল ফাইনেলি এতিয়া লাষ্ট কাম এইটো আঠাটো এনেকুৱা ডিজাইন কৰিব লাগে আৰু এতিয়া আমাৰ ফাইনেলি আঠা পিলোৱা হৈ গ'ল এইফালে মানে আঠা ৰুলিং কৰা হৈ গ'ল এতিয়া এইটো ঘৰত গৈ হেনা শুকা দিম নাকি মামা আৰু ফাইনেলি ঘৰ আহি পালোঁ এতিয়া আমি এইটো আঠাটো শুকা দিওঁ এনেকুৱাকে ইফালে শেষ মোৰো অৱস্থা নাই ইফালে মামাৰো অৱস্থা নাই কি ক'ম আৰু ফাইনেলি শুকা দিয়া হৈ গ'ল চাওক ইফালে ৰবাৰে ৰবাৰ এতিয়া আপোনালোকক ভালকৈ দেখুৱাই দি আছোঁ এবাৰ এতিয়া এই ৰবাৰটো কমপ্লিট শুকালে ফেক্টৰীত লৈ গৈ বিভিন্ন ধৰণৰ ৰবৰ জাতীয় বস্তু লৈ তৈয়াৰ কৰে তো গাইজ এতিয়া এনেকুৱা ৰবাৰ কমপ্লিট শুকাবৰ কাৰণে আপোনাৰ এনেকুৱা কমপ্লিট শুকাবৰ কাৰণে আপোনাৰ যদি বতৰটো ভাল থাকে 4-5 দিন লাগে আৰু যদি বতৰটো অলপ বেয়া থাকে তেন্তে এক সপ্তাহমান লাগি যায় আৰু ইফালে আমাৰ কিলো হৈ আছে 158-59 আপোনালোকৰ ইফালে কিমান হৈ আছে গম নাপাওঁ কমেণ্টত জনাব পাৰে আপোনালোকে তো আপোনালোকে দেখা পাইছে কিমান কষ্ট যিকোনো কাম কৰিবলৈ মানে মুখেদিহে সহজ এইটো নিজে কৰি চালে গম পায় ৰাতিপুৱাৰ পৰা যুঁজি থাকিলেও আপোনালোকে গমেই পাল কিমান কষ্ট ঘামি চামি তো বহুত কষ্ট কৰিলোঁ আজি দেখাই পাইছা যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে মোৰ এই ভিডিঅ'টো তো গাইজ বাই আজিলৈ এইখিনিয়ে আৰু এইটো আমাৰ মাইনা পুংখিশ্ৰী ৰাভা হাই ক দে হাই ক ইফালে বাই ক বাই বাই টাটা গাইজ